Hey guys and welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ আৰু আশা কৰোঁ সকলোৰে ভালে আছে বুলি। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা হেয়াৰ ট্ৰিটমেণ্ট। ঘৰতে অতি কম সামগ্ৰী আমি অতি সহজে কৰিব পাৰোঁ এটা কেৰাটিন ট্ৰিটমেণ্ট। পাৰ্লাৰ নোযোৱাকৈ ঘৰতে কেনেদৰেনো কৰিব পাৰি তাকে আপোনালোকৰ বাবে লৈ আহিছোঁ। যিসকলৰ চুলি সৰা সমস্যা, চুলি ফটা বা চুলি বহা নাই, উফি হৈছে, তেনে সকলোবোৰ সমস্যা এই ট্ৰিটমেণ্টটো কৰি দূৰ কৰিব পাৰিব। আৰু মোৰো চুলিখিনি বহুত দিন একো ট্ৰিটমেণ্ট কৰা নাই, গতিকে মই নিজে কৰিছোঁ আৰু আপোনালোককো ভাবিলোঁ শ্বেয়াৰ কৰোঁ। তেন্তে ব'লক আৰম্ভ কৰা যি ভিডিঅ'টি। এতিয়া আমাক প্ৰয়োজনীয় সামগ্ৰী কেইবিধ লৈ লৈছোঁ। এয়া প্ৰথমতে লাগিব আমাক নাৰিকল তেল। এয়া নাৰিকল তেল। তাৰপিছতে লাগিব এটা কল, এইটো পকা কল লৈ লৈছোঁ মই, আপোনালোকে বেলেগ কলো ল'ব পাৰে। আৰু এটা কণী আৰু হানি লাগিব। আৰু এয়া লৈ লৈছোঁ এটা কটৰী। এতিয়া চাই যাওক, কণীটো প্ৰথমতে ভাঙি ল'ম ধুনীয়াকৈ। এয়া ভাঙি ল'লোঁ কণীটো। এতিয়া বাকী কেইবিধ সামগ্ৰী মই দি যাম, আপোনালোকে চাই যাওক। এয়া কণীটো ভাঙি ল'লোঁ। এতিয়া ল'ম হানি ল'ম 1 চামুচ। এয়া 1 চামুচ লৈছোঁ আৰু অলপ লৈ ল'ম মই। আপোনালোকৰ যদি চুলিখিনি বেছি দীঘল আৰু ডাঠ হয়, আপোনালোকে পৰিমাণটো বঢ়াই দিব। এয়া সানি লৈ ল'লোঁ। এতিয়া ল'ম নাৰিকল তেল। নাৰিকল তেলো মই 1 চামুচে ল'ম। এয়া লৈছোঁ নাৰিকল তেল 1 চামুচ। লৈ ল'লোঁ নাৰিকল তেল 1 চামুচ। এতিয়া আমি ল'ম এই কলটো ধুনীয়াকৈ গুচাই পিনে আপোনালোকে মিক্সিতো পিচি ল'ব পাৰে, আৰু কিন্তু মই মিক্সিত নিপিচোঁ। আৰু এনেকৈ ডাইৰেক্ট লগালে যিহেতু অকণমান দিগদাৰ হয় ধুবৰ কাৰণে, গতিকে মই এনেকৈ চালনী দি এনেকৈ চেকি ল'ম। আৰু এইটো অকণমান সময় লৈ আপোনালোকে মিক্সিত পিচি ল'ব পাৰে। ইচ্ছা কৰিলে মই এনেদৰে চাকনিৰে চেকি দিছোঁ, তেতিয়া চুলিত পিছত লাগি নধৰে আৰু হেৰি হৈ যায়, ধুনীয়া হয় ধুওঁতে। এয়া গোটেইখিনি উলিয়াই ল'লোঁ। এতিয়া মই গোটেইখিনি উলিয়াই সামগ্ৰী ধুনীয়াকৈ মিক্স কৰি ল'ম। কৰি লৈছোঁ ধুনীয়াকৈ মিক্স পটাপট। এয়া হৈ গ'ল আমাৰ। এতিয়া চুলিখিনি প্ৰথমতে আপোনালোকে ফনিয়াই ল'ব, আৰু ফনিয়াই পিনে গুৰিখিনিত মই যেনেদৰে ভিডিঅ'ত দেখাইছোঁ এনেকৈ গুৰিখিনিত প্ৰথমতে লগাই ল'ব। এনেদৰে গুৰি অংশখিনি প্ৰথমতে লগাই ল'ব আপোনালোকে, পাছত আমি বাকী অংশখিনিত লগাম। আগবেলাকত পাছত লগাম, যিহেতু আমাৰ গুৰিতহে মেইন ভিটামিনটো পায়। আৰু এই কণীটোৱে আমাৰ চুলিৰ বাবে প্ৰয়োজনীয় প্ৰটিনৰ যোগান ধৰে। আৰু ইয়াতে আছে নাৰিকল তেল, হানি আছে যি চুলি ফটা ৰোধ কৰিব আপোনাক। গোটেইখিনি সামগ্ৰী মিলি আপোনাৰ ধুনীয়া এটা হেৰি হৈছে। গুৰিত লগাই ল'লোঁ। লগাই পিনে এতিয়া মই আগখিনিত এনেকৈ ধুনীয়াকৈ লগাই ল'ম। এয়া দুইটা চাইডে মই লগাই ল'লোঁ। মোৰ যিহেতু কেমেৰামেন নাই, অকণমান দেখাবলৈ প্ৰব্লেম হৈছে। লগাই হৈ গ'ল। এতিয়া আপোনালোকে এনেদৰে 5 মিনিটমান মাছাজ কৰিব। মাছাজ কৰি আধা ঘণ্টা সময়ৰ কাৰণে, আধা ঘণ্টাৰ পৰা 1 ঘণ্টা সময় আপোনালোকে ৰাখি দিব। এনেদৰে ধুনীয়াকৈ বান্ধি কেপচা কৰি দিছোঁ মই, আৰু এতিয়া ৰাখিম মই যে কেৰাটিন স্পাটো কৰিছিলোঁ আপোনালোকক দেখুৱালোঁ, তাৰ ৰিজাল্টটো আপোনালোকক দেখাই দিছোঁ। চব কিমান ভাল লাগিছে, চুলিখিনি একদম পাতলা পাতলা আৰু ষ্ট্ৰেইট লাগিছে। আপোনালোকে নিজে ইউজ কৰি চালে গম পাব। মই তেনেকৈ দেখাই দিছোঁ আপোনালোকক চব। ইমান ধুনীয়া লাগিছে। মই চুলি ফনিওৱাই নাই, চুলি ফনিয়ালে আৰু ভাল হ'ব। এই দেখিছেনে ইমান ধুনীয়া চিল্কি লাগিছে, আৰু উফি চুফি চব চাফা হৈ গ'ল যেন লাগিছে মোৰতো। চুলিখিনি একদম পুৰা ষ্ট্ৰেইট লাগিছে, চিল্কি লাগিছে, একদম পাতলা লাগিছে মোৰতো। ইমান ধুনীয়া লাগিছে। আৰু এয়া চাওক, চুলি ধুই শুকোৱাৰ পিছত ফনিয়াই মেলি ইমান ধুনীয়া ৰিজাল্ট, ভবাই নাছিলোঁ। স্পাটো কৰি মই বহুত ভাল ৰিজাল্ট পালোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে এবাৰ ইউজ কৰি চাব। মোৰ ৰিজাল্টটো দেখিছেনে, ইমানেই ভাল লাগিছে।
নিজে এবাৰ আপোনালোকে ইউজ কৰি চাওক, তেতিয়া গম পাব যে ৰিজাল্টটো কিমান ইফেক্টিভ হয়। মইতো বহুতেই ভাল পাইছোঁ আৰু এইটো মানে ইউজ কৰি থাকিলে আপোনাৰ চুলিখিনি ষ্ট্ৰেটো হৈ থাকে আৰু দীঘলো হৈ যায়। যে চুলি দীঘল হোৱা নাই, দীঘল হ'ব, চুলি ফটা সৰা গোটেইখিনিয়ে ভাল হ'ব। গতিকে এবাৰ ইউজ কৰি চাওক। আৰু আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই এণ্ড টেক কেয়াৰ।